নমস্কাৰ মিছেছ ফুকননী ইউটিউব চেনেললৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি মই আমাৰ এই টিকিলিক 10 মহীয়া বেজীটো দিবলৈ ওলাইছোঁ আৰু এতিয়া যাওঁতেহে হাঁহি হাঁহি ওলাইছোঁ আহি পাওঁতে লগে লগে নাকান্দে বাৰু জ্বৰটো উঠিবই বেজী দিয়াৰ পাছতে জ্বৰ উঠে আপোনালোক সকলোৱে জানেই আৰু বেজী দিয়াংগৈ আকৌ বেজী দিয়াই আকৌ এফালে ফুৰিবলৈ যাম মানে আমাৰ মানুহজনৰ ছাতি ধৰা বন্ধুকৰ ঘৰলৈ যামগৈ আপোনালোকক তাৰ আৰু অকণমান দেখাম এতিয়া এইখিনি মানে ভাইটি টাউনলৈ ওলাই যায় আৰু টাউনলৈ যাওঁতে তাৰ লগতে ময়ো যাবলৈ ওলাইছোঁ তেনেহ'লে গৈ থাকোঁ আমি ব'লক বেজী দিমগৈ হে ফিজ ল'বানে অঁ ল'বা ৰাখিছোঁ মানুহ তুমি নোযোৱা অকণমান যাওঁ দে বাই বাই এনেকৈ বাই বাই কৈ দিয়া বাই আমাৰ আগে আগে ইমান ধুনীয়া ছোৱালীজনী গৈছে ন হা বৰ ধুনীয়া ছোৱালীজনী আকৌ দেই অঁ ভণ্টি ভালনে এজনী কোন ওলালে এজনী কোন আৰু আমি বেজী দিয়া ঠাই পাইছোঁ আজি ইয়াত দিছে লাইব্ৰেৰী এটা আছে ইয়াতে দিছে আনকালে স্কুলত দিয়ে আজি এবাৰ কিয় জানো এবাৰ ইয়াত পাতিলে কেম্পটো আৰু পাই গ'লোহি আৰু আমি আহি অঁ যোৱা বাই বাই মামাক বাই বাই কেনেকুৱা খামগৈ আজি মোলৈ লৈ আহিবি দে বাই বাই কৈ দিয়া মামাক বাই বাই কৈ দিয়া নান আৰু বাটাৰ চিকেন খাম লৈ আহিবি মোলৈ লৈ আহিবি আৰু মই আহি পালোহি এয়া বাইদেউ ব্যস্ত অঁ ৰুবেলাৰ চিণ্ড্ৰম তাৰমানে এইটো পূৰা হেৰি হয় মানে এমাৰটোৱে মিডিলছৰ প্ৰটেকশ্যন কৰে আকৌ হেৰি এতিয়া আকৌ জেই ফাৰ্ষ্ট ড'জ দিম সেইটো জেই ফাৰ্ষ্ট ড'জ দিলে জানিবাই নহয় কি আছে জাপানী এণ্টিবায়'টিক্সৰ ফাৰ্ষ্ট ড'জ আকৌ 1.5 বছৰ ছেকেণ্ড ড'জটো এতিয়া এনকেফ্লাইটিছৰ ফাৰ্ষ্ট ড'জ দিম বাম হৈ গ'ল তাৰপৰা এইটো নিমুনীয়া বেজী দিম হেৰি আমি বেজী চেজি দিলোঁ ঘৰলৈ যাওঁ ঘৰ টিকলিয়ে বেজী দিওঁতে একদম পূৰা কান্দিলে এতিয়া মনে মনে আছে আৰু বাই 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 আৰু কালি আহি পাই মানে ভেকচিন দি আহিলোঁ ঈশ্বৰৰ কিবা সকলোখিনি ঠিকেই আছে ধুনীয়াকৈ আহি পালোহি আৰু আমাৰ বন্ধু ঘৰলৈও গৈছিলোঁ কিন্তু বন্ধু ঘৰত মই মানে ভিডিঅ' চিডিঅ' একো নবনালোঁ মানে বন্ধু ঘৰত মা আৰু দেউতা নাছিলে ঘৰত মানুহ নাছিলে যে বৌ আৰু বন্ধুজন আছিলে কিন্তু মানে ভিডিঅ' নবনালোঁ আৰু আকৌ যদি পাছত কেতিয়াবা সুবিধা মিলে মানে তেতিয়া মাহঁত থাকিলে যাম তেতিয়া আপোনালোকক দেখাম বন্ধুহঁতৰ ঘৰত কোন কোন আছে আৰু ভেকচিন দি আহিলোঁ মেইন কথাটো আছিলে ভেকচিন দি আহিলোঁ ভেকচিন দি আহি পাই মানে মই ঘৰত আহি পাই লগালগ 3টা ভেকচিন দিছে নহয় 3ডোখৰ জেগাতে একদম আইচৰ মানে কাপোৰে বান্ধি পেলাই এই বেজী দিয়া জেগাকেইডোখৰত লগাই দিছোঁ একদম ধুনীয়াকৈ খেলি আছে দেই একো জ্বৰো উঠা নাই আৰু আমনিও কৰা নাই একো মানে কন্দাও নাই ধুনীয়াকৈ খেলি মেলি আছে
আৰু আপোনালোকক তাকে জনাই দিলোঁ আজি ভিডিঅ'টোত মই আপোনালোকক সিমানখিনিকে দেখালোঁ ভিডিঅ'টো আপোনালোকে ইমান দেৰিলৈকে চোৱাৰ বাবে আপোনালোকক বহুত বহুত ধন্যবাদ আৰু যদি কোনোবা নতুনকৈ চাই আছে তেনেহ'লে মোক প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আজিলৈ আহোঁ তেনেহ'লে নমস্কাৰ বাই বাই কৈ দিয়া বাই বাই